क'क्राझार जिल्ला बतझर बीपीएफ राजखान्थि हान्जायाव गरखा सेलनि जयनिं हाबाफारि खुंफुंदों टिपकाय नेपालिपारायाव गोबां गरखा सुबुंफोरा दिनै बीपीएफ हान्जायाव आखाइ हमफैदों। सा 30 नि गोबांसिन सुबुंफोरा जयनिं जाफैदों। मख'नो गोनांदि बे हाबाफारियाव नुजाथिफैयो मिरु गरखा सेलनि गाहाय आफादगिरि नन्दलाल मगरजों लोगोसे नेहाथारि सनापति पटेल बिथांमोना बाहागो लायो आरो बिथांमोना बुंथिबावोदि बीपीएफ राजखान्थि हान्जाया 2025 मायथाइयाव खुंथाय गोहोआव फैफिनगोन होनना 100% रोखा होननानै बुंथिबावो आरो बुंथिबावोदि इउपिपिएल राजखान्थि हान्जाया जौगानायनि थाखाय खामानि मावनो हायाखै होननानै बुङो। শ্রীযুত হাগারমা মহিলাৰী দেৱৰ নিৰ্দেশ অনুযায়ী আমাৰ বিপিএফ দলৰ সভাপতি তেখেতৰ নিৰ্দেশ অনুযায়ী আমি বতঝৰা আমাৰ গৰখা সেল বিপিএফৰ ডিষ্ট্ৰিক্ট এক্সিকিউটিভ কমিটিত আমি উপস্থিত হৈছিলোঁ আৰু বিশেষকৈ মাননীয় শ্ৰীযুত হাগাৰমা মহিলাৰী দেৱ কিছু দিনৰ পিছত আমাৰ জিলা ভিত্তিক কমিউনিটি ৱাইজত তেখেত ভিজিট কৰিব। তাৰ বাবে আমি প্ৰস্তুত কৰি আছোঁ আৰু নিশ্চিতভাৱে দেখিছোঁ ইয়াত আমি আজি ডিষ্ট্ৰিক্ট এক্সিকিউটিভ আছিল যদিও প্ৰায় 40 জনতকৈ বেছি আমি ইয়াত ইচ্ছাই বিপিএফ দলত গৰখা সেলৰ তত্ত্বাৱধানত জইন কৰিবলৈ আহিছে আৰু তেখেতে আশা ৰাখিছে যে আগন্তুক বিপিএফ চৰকাৰটো বোলে 100% আহিব। এইটোতে আমিও আশাবাদী আৰু তেখেতকো আশাবাদী আৰু সেইকাৰণে তেখেতসকলে আজি আগুৱাই আহিছে। আমি ৱেলকাম কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ মাননীয় শ্ৰীযুত হাগাৰমা মহিলাৰী দেৱৰ নেতৃত্বত বাইদেউ আমাৰ মুনমুন ব্ৰহ্ম ডাঙৰীয়ানীৰ নেতৃত্বত নিশ্চিতভাৱে আমাৰ 2024 আমি লোকসভাত জয়যুক্ত হ'ম আৰু আগন্তুক 2025 বিপিএফৰ চৰকাৰটো বিটিচিতে হ'ব। এইটো খাটাং মেছেজটো এইটো দিব বিচাৰিছোঁ যে আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগে আৰু এই মেছেজটো দিছোঁ যে 2024 আৰু 25 পৰা বিপিএফৰ জয়যাত্ৰা আৰম্ভ হ'ব। 2024 আমি MP2 পাম কোকৰাঝাৰ লোকসভা সমষ্টিত একদম 100% আৰু 2025 মাননীয় শ্ৰীযুত হাগাৰমা মহিলাৰী ছাৰক আমি বিটিচিৰ চিফ আকৌ এবাৰ পাতিম। এই মেছেজটো আমি স্পষ্ট ৰূপত দিছোঁ আৰু আমাৰ মেছেজ নহয়, এতিয়া ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাইছে আৰু তেখেতসকলে আশা কৰিছে যে যিটো ইউপিপিএলে পৰিৱৰ্তনৰ নামত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি আশা আকাংক্ষা মানে দিছিলে ঘৰে ঘৰে চাকৰি দিয়াৰ কথা এই আৰু বিভিন্ন আৰু সেল্ফ হেল্পৰ মানে আমাৰ বাইদেউ ভণ্টিসকলক সেল্ফ হেল্পৰ 75,000 কৰি দিয়াৰ কথা আৰু বিভিন্ন আৰু পৰিৱৰ্তন নামত তেখেতসকলে বহুত কিবা কিবি কৈছিল, কিন্তু তাৰ মাজত বোলে এটাও হোৱা নাই তেখেতসকলে কৈছে আৰু তাৰ মাজত আৰু এটাও নহ'ল আৰু খুব বেয়া পাইছে, দুখ পাইছে আৰু কৈছে ইমান পৰিৱৰ্তন নামত ইমান যে মিছলীয়া চৰকাৰ হ'ব তেখেতসকলে বোলে আশা কৰা নাছিল। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে বিপিএফত জইন কৰিলোঁ। कि इस बार बीपीएफ में न्यू सरकार आएंगे तो चाहते हैं कि डेवलप कुछ करे हमारे गांव के लिए, हमारे स्टूडेंट कॉलेज स्कूल के लिए। बस ठीक है, कुछ छोड़ा बहुत छोड़ा।